বিকাশ দাস আৰু মই ফুৰিব যাওঁ মাৰি দে বৰ্তমান আছো মই ৱৰ্ল্ডৰ চবতকৈ ডেঞ্জাৰাছ ৰাস্তাত এই সৰুৰ পৰা আমি ভাই হেল্ল' গাইজ ৱেলকাম বেক টু এনাডাৰ ব্লগ আই হোপ চবে ভালে আছে আৰু আজি বহুত দিন পিছত মটৰ ব্লগিং কৰি আছোঁ অভিক লৈ তো ইমান দিন বাইকখন চলাইছিলোঁ গল্ডিক তো চলাই আদত বহি গৈছে এতিয়া স্কুটিখন কিবা চলাব মনে নাযায় কি কৰিম উপায় নাই বৰ্তমান এইখন লৈ কেইদিনমান দিন চলিব লাগিব সেইকাৰণে এইখন লৈ ওলাই আহিলোঁ আৰু ঘৰত বহি বৰ হৈ গৈছিলোঁ অলপ ফুৰিব যাওঁ মাৰি দে ভাই ইমান জলবাজি কিহৰ মানে ইমান দিন গাড়ীখন ওলোৱা নাই আজি ওলাইছোঁ তাতে মানে নটেংকিবিলাক ষ্টাৰ্ট হৈ গ'ল তো বহুত বাইক চলাব মন গৈ আছিলে বাট বাইকটো নাই স্কুটিখন লৈ আহিলোঁ অলপ পিছত ৰেহান ভাইৰ ঘৰত যাম ৰেহান ভাইৰ বাইকখন লৈ কেনে ফুৰিব যাম অলপ A few moments later মাৰাই নাই মাৰলে তো জানো বিকাশ দাস আৰু মই আৰু কোনো মই ইয়াৰ লগত ডাইৰেক্ট এৰে পৰা চাৰিআলিৰ পৰা এৰেলৈকে আহিছো চাৰিআলিৰ পৰা সি মোক কৈছে আমি বেলতলা জয়ানগৰ হয় ভিতৰৰ চাইডে আজি ঘূৰবা যামা ইয়াক মই কৈছো য ঘূৰবা যাওঁ নহয় খোজকাঢ়ি তাৰ পিছত এৰেলৈকে আহিবে না সি এই পিছ চাইডে জাবৰা থকা তো গাইজ মই ৰেহান ভাইৰ ঘৰত আহিছিলোঁ আৰু ৰেহান ভাই আৰু মই অলপ ওলাই গৈছিলোঁ বাহিৰত গৈ কেনে মানে কিবা খাব গৈছিলোঁ ওলাই যাওঁতে এই চুৰটোক ধৰিছিলে নিচা কৰা ল'ৰা হয় আৰু আহিছিলে চুৰ কৰিব চিলিণ্ডাৰ চুৰ কৰিছিলে তাৰপিছত চিলিণ্ডাৰটো কাণতকৈ লৈ যাই থাকোঁতে পাব্লিকে দেখা পাই ধৰি কেনে বান্ধি ৰাখিছিলে মাৰধৰ কৰা নাই কিন্তু এনে অলপ টাইম বান্ধি থৈ দিছিলে থৈ কেনে লগত সুধিলে কোন আহিছে তাৰপিছত দুইজন আহিছিলে কিন্তু এজনৰ হাতত ৰথ লৈ আহিছিলে মানে ভিতৰত সৰুটোক সোমাই দি কেনে ডাঙৰটো বাহিৰত ৰখি আছিলে কৈছে কোনোবা আহিলে ৰথডাল দি মাৰি দিম তো তাৰপিছত যেতিয়া ধৰিলে পাব্লিকে সি পলালে কিন্তু ইয়াক ধৰি ৰাখিলে এটাক ধৰিলে এটা পলালে সেইকাৰণে আপোনালোকক এটা কথা কৈ দিওঁ আজিকালি নিচা কৰা ল'ৰা য'তে ত'তে ঘূৰি থাকে মানে কোন কেনেকুৱা হয় ধৰিবই নোৱাৰিব সেইকাৰণে ঘৰত সৰু বাচ্ছাক অকল নথ'ব আৰু যদি ঘৰৰ পৰা কেতিয়াবা ওলাই যায় তো ঘৰটো ভালকৈ লক কৰি থৈ যাব আৰু কেতিয়া মানে আটেক কৰি দিব গম নাপায় কাৰণ নিচা খোৱা মানুহ এনি টাইম লগত কিবা নহয় কিবা লগত লৈ ঘূৰি থাকে আৰু এনেকৈ অলপ টাইম বান্ধি যোৱাৰ পিছত লাষ্টত পুলিচ আহি লৈ গ'ল তাৰপিছত আমিও গুচি আহিলোঁ আৰু বেছি টাইম ৰখা নাই ভাল নালাগে ইমান ৰ'দত মাথা চাথা গৰম হৈ আছে এনেই ইমান গৰম দিছে একটো গুৱাহাটীখন লাহে দিল্লীৰ দৰে হৈ গৈ আছে পলিউশ্যন ইমান বাঢ়ি গৈছে গৰমত থাকিবই নোৱাৰা হৈ গৈছোঁ মানে গৰম ভালকৈ পৰিব হোৱাই নাই তাতে ইমান গৰম হৈ আছে সহ্যই নহয় তো সেইকাৰণে আমিও গুচি আহিলোঁ আহি কেনে অলপ টাইম বহিলোঁ পানী চানী খালোঁ এতিয়া ওলাই যাওঁ গৈ কেনে অলপ কাম আছে কামটো কৰি আহোঁ তাৰপিছত আকৌ আহিম ৰেহান ভাই তাত তো বলক এতিয়া মটৰ ব্লগিঙত লগ পাই আছোঁ तो गाइस मेरे इतना उइली मारबो सब हम क्या सॉरी पूरा दुनिया ही बदमाश हो गया তো গাইজ ওলাই আহিলোঁ ৰেহান ভাইৰ ঘৰৰ পৰা আৰু এতিয়া গৈ আছোঁ অলপ মাজৰৰ ফালে মানে কাম আছে অলপ কামটো কৰি আহোঁ তাৰপিছত আকৌ ৰেহান ভাইৰ ঘৰত আহি যাম বহুত গৰম দিছে বহুত ইমান গৰম সহ্য নহয় বাইক চলাই স্কুটিত কিবা মজা নলগা হৈ গৈছে তো গাইজ বৰ্তমান আছোঁ মই ৱৰ্ল্ডৰ চবতকৈ ডেঞ্জাৰাছ ৰাস্তাত মানে যিটো ৰাস্তাত 12 মাহে পানী থাকে বহুত ডাঙৰ চাইণ্টিষ্ট প্লাছ ইঞ্জিনিয়াৰ গোটেইবিলাক মিলি কেনে এই ৰাস্তাটোৰ পানী কমাব পৰা নাই আজিলৈকে এই চাওক বিশ্বাস নহয় যদি এই চাওক ইয়াতে 12 মাহে পানী থাকিবই এই সৰুৰ পৰা আমি ঘপকে কাটি দিছে মানুহজনে মানে এই তেতিয়াৰ পৰা দেখা পাই আছে ইণ্ডিকেটাৰ মাৰি ৰাখিছে তেতিয়াৰ পৰা কৰিব সুধিছে কি একো বুজি পোৱা নাই অলপৰ কাৰণে লগা নাই আৰু তো কৈ আছিলোঁ মই তো বহুত সৰুৰ পৰা মানে 2016ৰ পৰা এই ৰাস্তাটো তেনেকুৱা হৈ আছে মানে অলপমান বৰষুণ দিলে হ'ল আৰু বৰষুণ নিদিলেও পানী থাকে দেখা পালে বৰষুণ দিয়া নাই কেইদিন কিন্তু পুৰা পানী হৈ আছে ৰাস্তাটো আৰু এনেকৈ 12 মাহে থাকে কিমান যে ইঞ্জিনিয়াৰে বনালে আহি কিন্তু পানী কমাব পৰা নাই এই ৰাস্তাটোত পানী হয়ে তাকো এইবাৰ বনাই আছে চাওঁ এইবাৰ কি হয় ভাই কি মানে
মক্কিল নেকি বে চলো পেটলা গাড়ী চলাব নোৱাৰে গাড়ী চলাব আহিছে নিজৰ ৱেইট ৰাখিব নোৱাৰে দেখা পাইছে ন ডাইৰেক্ট খুটপোচ নাই ডাইৰেক্ট কাটি দিছে নিজে মৰব বেলেগকো মাৰব বেউৰা চালা গাড়ীখন ঘূৰাইছে ঘূৰাই কিনে আকৌ ইফালে আহি গৈছে মাল খাই চলাই নেকি তো গাইজ কমেণ্ট কৰি জনাব আপোনালোকৰ ফালে যদি এনেকুৱা ৰাস্তা আছে মানে যিটো 12 মাহে পানী থাকে তো আজি ভিডিঅ' আছিল এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুন আহিছে তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো লগ পাই আছোঁ কিছুমান ভিডিঅ'ত তেতিয়ালৈকে বাই